हेलो एवरीवन आज আকৌ নতুন এটা ভিডিও আৰু নতুন এটা দিনত আপোনালোকৰ আগত আগবঢ়াইছো আজি আমি যাবলৈ ওলাইছো বিয়া খাবলৈ ওচৰতে আৰু বেছি দূৰ নহয় খুব আধা ঘণ্টা ৰাস্তা তাতে বিয়া খাবলৈ যাওঁ আপোনালোকক দেখাই থাকিম বাৰু ক'ত গৈছো কি গৈছো বলক তেনেহলে বেছি দেৰি নকৰো যিহেতু বতৰ একদম বেয়া ডাৱৰীয়া হয় মই ৰেডি হৈছো আনফালে মোৰ মা আহিছে মাও ৰেডি হৈ গ'ল পাহিকো মই ৰেডি কৰাই ললো ফুটটো গাড়ীতে দিব লাগিব এতিয়াতো দিবলৈ নিদিয়ে পাহিয়ে আৰু মই এনেকৈ হাজন কাছনকে ৰেডি হৈ ললো দেখাবলৈ অসুবিধা হৈ গৈছে বাৰু কেনেকৈ পিন্ধিছো কি পিন্ধিছো ঠিক আছে বাৰু মই আপোনালোকক ক'ত গৈছো কি গৈছো আপোনালোকক দেখাই গৈ থাকিম ঠিক আছে বলক তেনেহলে আমি এতিয়া গৈ আছো পাহি এতিয়া এইজনী এনেকৈ পাহিতে টোপনি যাবগে বাৰু ৰাতিপুৱাৰ পৰা যিহেতু টোপনি যোৱা নাই অলপহে টোপনি গৈছিলে এতিয়া ভালকে টোপনি যাবগে তথাপি আধা ঘণ্টা ৰাস্তা আধা ঘণ্টা যেতিয়া পামগৈ তেতিয়া পাহি উঠিয়ে যাব আৰু আমি এনেকৈ গৈছো মাহে পাঁচ পিনেদি বহিলে মোৰ নিশ্চয় এয়া আগত আৰু আমি এনেকৈ দুজনী আগপিনে বহি ললো ঠাণ্ডা দিনত কি হয় আগপিনে বেছিভাগ বহু কাৰণ আগপিনে মানে অকমান গৰমটো লাগে পাঁচ পিনেদি মানে বতাহটো গুচি যায় বেছি ঠাণ্ডাটো বেছিয়ে লগা নালাগে সেইবাবে আগপিনে বেছিভাগ বহু কিন্তু অসুবিধা হৈ যায় পাহি মানে আগপিনে বহিলে কি কৰে ইটো সিটো ধৰিবলৈ বিচাৰে আগফালে বহাটো মুস্কিলে হৈ যায় তথাপি বহু আৰু এতিয়া পাহি চকুকেইটা দেখিছে নহয় সৰু সৰু হৈ গৈ আছে পাহি এতিয়া টোপনি যাব আৰু এয়া দেখিলে এয়া মোবাইলটো লাগে পাহিক মানে দেখিলে আপোনালোকক মাতিছে আমি বিয়া খাবলৈ গৈছো বুলি কৈ দিয়া আমি বিয়া খাবলৈ গৈছো এতিয়া প্ৰায় 3:30 হ'বলৈ হ'ল আমি এতিয়াহে গৈছো 3:30 হৈ গ'ল আৰু এতিয়া গৈছো ছোৱালী আনিবলৈ যাব 6টা মান বজাত আমি গৈ পাম তেতিয়া ছোৱালী আনিবলৈ যাবগৈ চাগে সবতছে আমনিদায়ক জাগা হ'ল এইটো মানে আহি পেলাই ফচি গ'লো নহয় এতিয়া কিমান দেৰি লাগে কোনে ক'ব পাৰে এই দূৰত এখন দেখিছো কেতিয়া আহি পাব আৰু পটকনে বন্ধ কৰি দিলে আহি পাইছিলোহে বন্ধ কৰি দিলে আৰু কি কৰিব উপায় নাই ৰখিবলগীয়া হৈছে এইয়া চাওক 15 মিনিটমান ৰখিলো ইয়াতে একদম আমনি লাগি গ'ল 15 মিনিটমান ৰখাৰ পাছত এতিয়া আহিছে এইখন ট্ৰেইন দেখিলে এয়া এতিয়া আমি গৈ আছো হেৰি পাইছো এইটো কি কয় খনিকৰ পাইছো আৰু পাহিক চাওকচোন কেনেকৈ টোপনি গুচি গ'লগে বেচাৰীজনী এয়া এতিয়া মই ইয়াত ফুট এটা দি দিব লাগিব এনেকৈ টোপনি গৈ থাকোঁতে দিব লাগিব নহ'লে দিবলৈ নিদিয়ে ভালকৈ লৈ ল'ম বাৰু মই এনেকৈ বহাই লৈছিলোঁ ন তাই মানে চাই পেলাই গৈ আছিলে এনেকৈ গৈ থাকিলে তাই টোপনি গুচি যায় কোনো প্ৰব্লেম নাই একো নাই এনেকৈ চাই গৈ থাকিব নিজে টোপনিও গুচি যাব আৰু যেতিয়া আমি তাত গৈ পাই নামিম মানে নামিলে আৰু তাই জাগি যাব আৰু সেইটো কাৰণে এতিয়া ফুটটো দি দিব লাগিব তাইক ফুটটো দি দিম তাৰপাছত এতিয়া কেতিয়া পাওঁগৈ বতৰ একদম বেয়া আৰু এতিয়া আমি খনিকৰ পালোঁ কি কয় আনফালে অসীম গৈছে মিঠাই ল'বলৈ যিহেতু জেঠাই ঘৰ আছে মোৰ তাতে মোৰ নিজৰ মাৰ বায়েক হয় নিজৰ জেঠাই হয় জেঠাই ঘৰ তাতে আছে মিঠাই আৰু কিবা এটা লৈ যাব লাগিব আৰু জেঠাই ঘৰৰ ওচৰতে বিয়া আছে সেইখন বিয়াৰ নিজৰ ৰিলেটিভে হয় তাতে যাম আৰু জেঠাইহঁতৰ ঘৰত সোমাই পেলাই তাতে যাম দেখাই গৈ থাকিম বাৰু আপোনালোকক ঠিক আছে তেনেহ'লে মই এতিয়া পাহি অলপমান ঠিক ঠাক কৰি লওঁ আৰু ফুট এটা দি দিওঁ এইয়া আমি আহি পালোঁ বিয়া ঘৰ আৰু জেঠাইহঁতৰ ঘৰ মানে ইয়াতে আৰু যিহেতু কৈছিলোঁ এই পকা মানে যোনখন ৱাল আছে সেইখন হৈছে আমাৰ জেঠাইহঁতৰ গেট জেঠাইহঁতৰ পদূলি চব্জি বাৰী দেখিছে কিমান ধুনীয়া সেউজীয়া হৈ আছে একদম সেউজীয়া খাবলৈ পৰা গৈছে আৰু এইটোতো ভঁৰাল ওপৰত এয়া জেঠাইহঁতৰ আমাক খাবলৈ দিলে জলপান আৰু ব্ৰইলাৰ মাংসৰ লগত আনফালে এতিয়া বিয়ালৈ গৈ আছোঁ আমি বৰষুণ কিন্তু বেলেগ দিছে এয়া বিয়া ঘৰৰ মানে দৰাজন এতিয়া আনিবলৈ যাব ছোৱালী আমিতো বহুত দেৰিকৈ পালোহি বাৰু এতিয়া আমি ইয়াতে খাবলৈ বহিলোঁ খাবলৈ দিছে যিহেতু ঠাণ্ডা বতৰ হয় বৰষুণটো নেৰাই হ'ল বৰষুণ দি আছে এতিয়া আমি খাই লওঁ এইপিনে দৰা যাবলৈ ওলালে সেইখন গাড়ী ৰেডি আনফালে মানুহবিলাক দৰা আগবঢ়াবলৈ ৰৈ আছে আৰু বহুত মানুহ দিনত আহিলে বুলি কৈছে বহুত মানুহ গুচি গ'ল জেঠাইহঁতৰ ঘৰৰ পৰা বিয়া ঘৰটো একেবাৰে নিচে ওচৰতে হয় অ'কে এভৰিৱান আমি ওলাই আহিলোঁ বিয়াৰ ঘৰৰ পৰা ওলাই আহি পেলাই এতিয়া আমি বজাৰে পালোঁহি বজাৰত অলপ ৰখিছোঁ কাৰণ কম্পিউটাৰ দোকানত মোৰ অলপ কাম আছে সেইবাবে মই ওলাই যাবলৈ নোৱাৰিলোঁ আৰু অসীমে গৈছে দোকানলৈ মই ইয়াতে বহি আছোঁ পাহি যিহেতু টোপনি গুচি গ'ল এতিয়া বাজিলে ৰাতি 8টা বাজি গ'ল 8:10 হৈছে আৰু অসীম আছে সেইফালে দোকানত এইফালে দি এনেকৈ সেইখন দোকানত সোমাই আছে এইখন দোকানত দেখিছে
তাতে সোমাই আছে আৰু মই আৰু মোৰ মা এনেকৈ পাছফালেদি বহি আছোঁ। মা সেইপিনে পাছফালেদি দেখি নাপায় বাৰু, এন্ধাৰ হৈ আছে যিহেতু গাড়ীত লাইট চাইট নাই জ্বলোৱা, সেইবাবে এন্ধাৰ হৈ আছে। আৰু বিয়া ঘৰত খুবেই ভালকৈ খালোঁ এসাঁজ। আৰু জেঠাইহঁতৰ ঘৰতো খালোঁ, জলপান বনাই থৈ দিছিলে। জেঠাইহঁতৰ ঘৰত জলপান খালোঁ আৰু বিয়া ঘৰত খালোঁ ভালকৈ। আৰু এতিয়া ৰাতি অসীম খোৱা নাই, ৰাতিৰ কাৰণে কিবা এটা বনাবগৈ লাগিব। কাৰণ অসীম মানে জেঠাইহঁতৰ ঘৰত জলপান খোৱাৰ পাছত আৰু বিয়া ঘৰত ভাত চাত নাখালে। এতিয়া কৈছে যে ঘৰতে কিবা এটা খাই ল'ম এনেকৈ বুলি কৈছে। হাতখন বিষালে, সেইকাৰণে মোবাইলটো এনেকৈ ৰাখি লৈছোঁ। ঘৰতে কিবা এটা খাম বুলি কৈছে যিহেতু। আৰু পাহিও আছে, ভাত অলপ বনাই দিবগৈ লাগিব। চব্জিটো দিনতে বনোৱা আছে বাৰু, তথাপি চাওঁ যদি পাৰোঁ বনামগৈ। এনেই ঘৰত কিবা এটা বনাই পেলাই খাব লাগিব আৰু এতিয়া। আৰু আমিও তাত খোৱা অলপ অলপে খালোঁ। যদি ভোক লাগে খাই দিম আৰু যদি ভোক নালাগে নাখাওঁ। ঠিক আছে, ঘৰত পাই পেলাই আপোনালোকৰ লগত কথা পাতি আছোঁ। আমি আহি পালোহি, আহি পোৱা বহুত সময় হ'ল। আহি পেলাই মই মানে পাহি খোৱালোঁ, যিহেতু গাড়ীত শুলে তাই। আৰু ইয়াত আহি পেলাই মানে নুঠিলে আৰু এতিয়া তাই শুৱাই দিলোঁ। এতিয়া 9:30 বাজি গ'ল আৰু মই এতিয়া পাকঘৰত আছোঁ। কাৰণ মইতো কৈছিলোঁ যিহেতু মানে অসীম বিয়া ঘৰত খানা নাখালে, এতিয়া তাৰো মানে অলপ ভোক লাগিছে আৰু ময়ো মানে অলপমান খাই লওঁ আৰু। বিয়া ঘৰত খালোঁতো খালোঁ, ইয়াতো আকৌ খাই দিওঁ আৰু। অলপ খাওঁ লাগিছে, মাও আছে যিহেতু মাকো খুৱাব লাগিব। মায়ে কিন্তু ঘৰৰ পৰা মানে মূলা পুলি লৈ আহিছে। এতিয়া মানে শেহতীয়াকৈ মূলা পুলিবিলাক যোনবিলাক ওলাই থাকে সেইবিলাক মানে খাই মোৰ খুব ভাল লাগে। তেলত অলপ বেছিকৈ তেল দি পেলাই ভাজিলে। বহুতে কয় কিন্তু ৰাতি মানে শাক খাব নালাগে বুলি কয়। মই কিন্তু খাই দিওঁ, সেইবিলাক মই একো নামানো, মই কিন্তু খাই দিওঁ। এয়া এনেকুৱাকৈ মূলা পুলি চাওক, এনেকুৱা সৰু সৰু পুলিটো খুব ভাল লাগে। এনেকুৱা সৰু সৰু পুলি এনেকুৱাকৈ তেলত যদি অকল ভাজি খাই খুব ভাল লাগে। ইয়াত মই একো আলু চালু ব্যৱহাৰ নকৰোঁ, অকল মানে এইখিনি অকণমান তেল বেছিকৈ দি পেলাই মই ভাজি লওঁ। তাকে মানে এতিয়া ৰেডি কৰি আছোঁ। আনফালে মই ভাতো পাতি দিলোঁ। এতিয়া মানে এইবিলাক ধুই পেলাই এইখিনি ভাজি লওঁ। ঠিক আছে, তেনেহ'লে মই অলপ পাছত আকৌ কথা পাতি আছোঁ। অ'কে ফ্ৰেণ্ডছ, খানা চানা বনাই হৈ গ'ল। এতিয়া বাজিছে 10:15 মানে হ'ল। খানা বনাই শেষ হ'ল আৰু ভাত বনালোঁ আৰু চব্জি বনালোঁ। বলক বাৰু মই আপোনালোকক কি বনাইছোঁ দেখাই দিওঁ এবাৰ। এয়া মই বনালোঁ মূলা পুলি দেখাইছিলোঁ যে আপোনাক, মূলা চব্জিৰ লগত এয়া ব্ৰইলাৰ মাংস অলপ আছিলে, তাৰ লগতে বনাই দিলোঁ। আনফালে এয়া চালাড কাটি থৈছোঁ, বন্ধাকবি, বিট, গাজৰ এইবিলাক দি পেলাই। নিমখ দিয়া নাই কিন্তু এতিয়ালৈকে ইয়াতে। আৰু আনফালে আছে দালি, এইবিলাক আমাৰ কাৰণে বনাই থৈ দিছোঁ। এখন কিন্তু ভাতটো মানে মই চাইছিলোঁ হেতাখন হয়। এইবিলাক দালি আমাৰ কাৰণে। আৰু এই অকণমান বাতিটোত যে আছে এয়া পাহিৰ বাবে। পাহি যদি উঠি যায় এই দালি অকণমানৰ লগত পাহিক খুৱাই দিম। এইখিনি তেল চেল নিদিয়া হয়। আৰু আলু এপিচ আছে, এইবিলাক পাহিৰ কাৰণে। এয়া দালি আমাৰ কাৰণে। আৰু এয়া চালাড আছে আৰু এইটো। আৰু আনফালে বনি আছে মোৰ এয়া চাওক মাছৰ তেল বেঙেনাৰ লগত বনাই আছোঁ। এয়া হৈ গ'ল আৰু এয়া মই এতিয়া অফ কৰি থৈ দিম। অ'কে ফ্ৰেণ্ডছ, আমি এতিয়া খাবলৈ লৈছোঁ। মই খাবলৈ লৈছোঁ আৰু মোৰ হাজবেণ্ড খাই আছে। মা অলপ পাছত খাব, কাৰণ পাহি শুই আছে, পাহিৰে ৰৈ আছে মা উঠি যাব বুলি খোৱাৰ ৰুমতে। আৰু মই ইয়াতে টিভি চোৱাৰ ৰুমতে টিভি চাই খাই ল'ম ভাতগাল। আৰু আনফালে এওঁ খাই আছে। ঠিক আছে বাৰু ফ্ৰেণ্ডসকল, আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই, টাটা, চুইট ড্ৰিমছ।